নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজি প্ৰথমটো ভিডিঅ'লৈ। প্ৰথমটো ভিডিঅ' যিহেতু ভগৱানৰ ওচৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া ৰাতিপুৱা শুই উঠি গা পা ধুই চাকি গছ জ্বলাইছোঁ ভগৱানৰ ওচৰত। প্ৰাৰ্থনা কৰিছোঁ যাতে সকলো ভালে কুশলে থাকে। চাকি গছ জ্বলাই হোৱাৰ লগে লগে অলপ ল'ৰাটোৰ লগত খেলিলোঁ। সি মানে উৎপাত কৰি থাকে আৰু এইবিলাক কৰি সি বিৰাট ভাল পায়। এনেকৈ চকীৰ তলত সোমাবলৈ বা বিচনাৰ তলত সোমাবলৈ সি বিৰাট ভাল পায়। সেই অকণমান সি খেলি আছিলে, তাকো চাই আছোঁ, মই বহি আছোঁ তাৰ লগতে। আৰু তাৰ বিৰাট ফূৰ্তি এইবিলাক কৰিবলৈ পালে একদম। সি কিবা কিবি মোক কৈ আছে। তাৰপাছত সন্ধিয়া তাৰ যি পঢ়িবলৈ মন যায়, সন্ধিয়া হ'লে নিজে কিতাপবোৰ উলিয়াই লয়। অলপ অলপ পৰা হৈছে বাৰু। এয়া কালাৰ কৰি আছে সি, ছবি বহীবিলাক উলিয়াই লৈ কালাৰ কৰি থাকে এনেকৈ। ময়ো অলপ চাই দিওঁ, কিন্তু প্ৰেছাৰ দিবলৈ হোৱা নাই যিহেতু মই একো নকওঁ। সি যি কৰে তাকে মই কৰি থাকিবলৈ দিওঁ পঢ়া ক্ষেত্ৰত। বয়সটো কম হৈ আছে যিহেতু। এয়া ৰাতি আকৌ আমি ওলাই গ'লোঁ ব'লবম চাম বুলি। শিৱদৌলত বোলো সোমাওঁ। তাৰপৰা দেখিলোঁ এয়া শিৱদৌলত তলা মাৰি থৈছে। শিৱদৌলৰ গেটৰ সন্মুখত গৈ দেখিলোঁ বন্ধ। আকৌ আমি ঘূৰি গুচি আহিলোঁ তাৰপৰা। মানুহজন, মই, তাৰপৰা মোৰ ননদ আৰু জোঁৱাই গৈছিলে। সেই আহি পেহায়েকৰ একদম কান্ধত উঠি গৈ আছে বৰপুখুৰী চাবলৈ। ইমান ভাল পায় তাত হাঁহ আৰু মাছবোৰ দেখিবলৈ পায় যে। সি বিৰাট ফূৰ্তি কৰে তাত যোৱা মাত্ৰক। কেইদিনমানৰ আগতে মানে কি হৈছিলে, বৰপুখুৰীটো মেইন দ'ৰখন যিখন বন্ধ কৰি থোৱা আছিলে, সোমাব দিয়া নাছিলে। মানে হাঁহবিলাক হেনো মৰি গৈছিলে, কোনোবাই কিবা খুৱাই দিছিলে, সেইকাৰণে সোমাব দিয়া নাছিলে। এতিয়া আকৌ সোমাবলৈ দিছে। এইটো আমাৰ শিৱদৌলটো, শিৱসাগৰৰ ৰাতিৰ দৃশ্য চাওক। কিমান মনোমোহা এটা দৃশ্যৰ মাজত আমি। ই বিৰাট ফূৰ্তি পায়। তাত মানে মাছ এজনী ওলালে, শ'ল মাছ এজনী ওলালে পানীৰ মাজত ৰাতি। সি দেখিলে অলপ, বিৰাট ভাল পাইছে দেখি। এইটো দেউতাকৰ লগত হাতত ধৰি খোজকাঢ়ি ঘূৰি ফুৰিছে। কিবা কিবি কৈ আছে, কিন্তু কুৱেশ্যন সোধাত কিন্তু এক নম্বৰ। এয়া চাওক ৰাতি শিৱদৌলৰ প্ৰাংগণ। এয়া এইটো শিৱদৌল। ৰ'ব অলপ জুম কৰি দেখাওঁ। সেইটো দেৱীদৌল। অলপ হিলিছে বাৰু হাতখন, খোজকাঢ়ি গৈ থকা হৈছে যে হিলিছে। সেয়া তাৰ ফ্ৰেণ্ড এজনী আহিছিলে। তাৰপৰা ফ্ৰেণ্ডজনীৰ লগত সি একদম পূৰা ডক্টৰ বনি লৈ ফ্ৰেণ্ডজনীক পেচেণ্ট বনাই খেলি আছে। অকল খেলা মুঠতে আৰু। ৰাতিৰ শোৱাৰ আগতে যেতিয়া শুবলৈ দিওঁ নহয়, তেতিয়া সি নুশুৱে। সদায় সি শোৱাৰ আগত এনেকৈ নাচিব, গান গাব। নিজেও নুশুৱে আৰু আমাকো শুবলৈ নিদিয়ে। সেইবোৰ কৰি থাকি ভাল পায়। আঁঠুৱাৰ তলত সোমাই লৈ তাৰ নাচ এয়া। এইটো গগনা বজাইছে সি।